हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। आज मैं बनाबले गई आसो चिकेन पोलाव। तार बारे मैं लैसो धनिया पात जलकिया इफाले आदा अलप पियाज নহৰু বিলাহী दालचिनी इलाइची तेजपात और इफाले आछे बाटार और दही और गोटेइबिध मसला लैसो और चिकेन लैसो और बासमती चाउल अलप लैसो। এটা কেৰাহীত মই চিকেনখিনি লৈ লৈছোঁ আৰু গেছটো জ্বলাই লৈছোঁ। ল' ফ্লেমত আছে গেছটো আৰু ইফালে দি দিছোঁ তাত দুটামান ইলাইচি জালুক দালচিনি আৰু এখিলামান তেজপাত দি দিম। ইয়াত তেজপাতখিনি দিয়াৰ পিছত তাত মই দি দিম নহৰু আৰু পিঁয়াজখিনি, লগতে কাটি থোৱা আদাও দি দিম। এতিয়া মই দি দিম তাত অলপ নিমখখিনি দিয়াৰ পাছত তাত মই দি দিম মিঠাতেল দি পানী অলপো দি দিম। চিকেনখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই চিকেনখিনিৰ পৰা পানী আঁতৰাবলৈ এটা ডাঙৰ চাকনি লৈছোঁ। ইফালে এটা কেৰাহীত তেল অলপ গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই পিঁয়াজ আৰু আদা দি দিছোঁ। আৰু দিছোঁ দুখিলামান তেজপাত আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া তাত ফ্ৰাই কৰি থোৱা চিকেনখিনিও দি দিম। এতিয়া তাত দি দিম গোটেইবিধ মছলাখিনি দিয়াৰ পাছত ভালদৰে লৰাই ল'ম আৰু তাত দি দিম বিলাহী আৰু ধনিয়া পাত। এতিয়া পানী অলপ দি ঢাকনটো লগাই থ'ম। দি দিছোঁ দৈ অলপ। মই মিঠা দৈ ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে কম পৰিমাণে দিছোঁ। এতিয়া তিয়াই থোৱা চাউলখিনিও মই দি দিম। পানী অলপ দিছোঁ। পানীখিনি দিয়াৰ পিছত মই ঢাকনটো লগাই দিম। এতিয়া প্ৰায় পোলাওটো ৰেডিয়ে হৈ গ'ল আৰু
ফ্লেভাৰটো ভাল আহিবলৈ মই তাত অলপ বাটাৰ দি দিছোঁ। হৈ গ'ল আমাৰ পোলাও ৰেডি। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।